ৰুচি ইউটিউব চেনেলত সকলোকে নমস্কাৰ। আজি বিহু বজাৰ কৰিব গৈ আছোঁ। কি লওঁ আৰু ক'ত যাওঁ চাওঁ আহক, আৰু কোন কোন যায় দেখাই আছোঁ। এয়া গৈ আছোঁ, গাড়ীত উঠিলোঁ আৰু ক'ত গৈ আছোঁ কোৱাই নাই নহয় আপোনালোকক। এয়া গৈ আছোঁ যোৰহাটত বজাৰ কৰিবলৈ, আৰু মোৰ লগত কোন আহিছে কোৱাই নাই নহয়। খুৰী আৰু বা আহিছে মোৰ লগত বজাৰ কৰিবলৈ, ব'লক। আৰু মোৰ ভইচটো বহুত বেয়া হৈ আছে দেই, চৰি, বেয়া নাপাব, মানে চৰ্দি লাগি আছে অলপ। তথাপিতো মানে কাপোৰ কিনিবলৈ এৰা নাই দেই, বিহু বুলি। সেয়া বা আৰু মই গৈ আছোঁ বহি। সেয়া গাড়ীৰ পৰা নামিলোঁ। আজি বিহু বজাৰ চাওকচোন, মানুহৰ ভিৰ বহুতেই। বাকী এতিয়া অলপ কম আছে, আৰু অলপ আগলৈ চাই থাকোঁচোন, বহুত ভিৰ আজি মানুহৰ। আজিতো লাষ্ট বজাৰ ন বিহুৰ, বহুত মানুহ ভিৰ। এয়া গৈ আছোঁ, আৰু এয়া মোৰ ওচৰত থকাজনী হ'ল খুৰী দেই। এয়া চাওকচোন, মাৰ্কেটৰ মুখৰ আগত কিমান ভিৰ, বলকচোন আমি সোমাই যাওঁ তাত, চাওঁ কেনেকুৱা কালেকশ্যন আছে। এয়া বিহুৰ কাৰণে মজা কালেকশ্যন আনি আছে। এয়া খুৰী আৰু বাই কি চাই আছে চাওকচোন। এয়া এখন পৰ্দা চাই আছে, এখন বাৰু ল'লে ভাল লাগিছে নাই কমেণ্ট এটা কৰি দিবচোন। বাকী আপোনালোকৰ বিহু প্ৰস্তুতি কেনেকুৱা কমেণ্ট এটা কৰিব। টি চাৰ্ট এটা চাইছিলোঁ, কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট এটা কৰি, ভাল লাগিছে নাই লগা। এয়া মোৰ বিহু বজাৰ কৰা হৈ গ'ল। বাকী আৰু বা আৰু খুৰীয়ে ল'ব আছে, কি লয় চাওঁচোন আহক। সেয়া বা আৰু খুৰীয়ে চাই আছে বইচৰ কালেকশ্যনবোৰ। তাকে চাওকচোন, আপোনালোকেও বইচৰ কালেকশ্যনবোৰ বহুত মজা আছে। কালেকশ্যনবোৰ চাওকচোন, বহুত ধুনীয়া কালেকশ্যন আহি আছে। আজি বিহুৰ লাষ্ট বজাৰ যেতিয়া। এখন অনলাইনত ভাইৰেল হৈ থকা এখন দোকান, ৱাৰ্ম হাউচ, তাকে ভিতৰলৈ যাওঁচোন বোলো, কেনেকুৱা কালেকশ্যনহে চাওঁ। এয়া চাওঁচোন আহক কালেকশ্যনবোৰ কেনেকুৱা। এয়া বইচৰ কালেকশ্যন হয়, মজা কালেকশ্যন আছে, আহিব পাৰে। বহুত মজা কালেকশ্যন দেই ইয়াত। যি বিচাৰে মানে তেনেকুৱা ধৰণৰে মানে কালেকশ্যন পাই যাব। এয়া জোতাৰ কালেকশ্যন আছে। এয়া ৱাৰ্ম হাউচ চালে আপোনালোকে কেনেকুৱা বোলে জনাবচোন। এয়া বজাৰ কৰোঁতে সন্ধিয়াই হৈ গ'ল, আৰু বেছি বজাৰ মই নাই কৰা বাৰু, খুৰী আৰু বায়ে কৰিছে দেই বেছিকৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।